নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আপোনালোকে যদি আজি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে নমস্কাৰ। মোৰ নাম হিমাদ্ৰী, মই অডিঅ'মেট্ৰিচিয়ান এণ্ড স্পীচ থেৰাপিষ্ট। আপোনালোকে মোৰ ইউটিউব চেনেলত ফেশ্বন বিউটিৰ লগতে হিয়াৰিং এইড স্পীচ থেৰাপি সম্পৰ্কীয় ভিডিঅ'সমূহো দেখিবলৈ পাব। বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে হিয়াৰিং এইড সম্পৰ্কীয় কিছুমান প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ আৰু এই প্ৰশ্নসমূহ মই বেছিভাগ পেচেণ্টৰ পৰা পাই থাকোঁ, সেইকাৰণে ভাবিলোঁ এটি ভিডিঅ' লৈ আহোঁ আপোনালোকৰ বাবে। প্ৰশ্নসমূহৰ মাজলৈ যোৱাৰ আগতে হিয়াৰিং এইডনো কি হয় আপোনালোকক অকণমান বুজাই দিছোঁ। হিয়াৰিং এইড হৈছে এটা সৰু ডিভাইচ যিয়ে সৰু শব্দবিলাক ডাঙৰ শব্দলৈ এম্প্লিফাই কৰে। হিয়াৰিং এইডবোৰ বহুত প্ৰকাৰৰ আছে, আপোনালোকক মই ফটোসমূহ স্ক্ৰীনত দেখুৱাই দিছোঁ। BT, RIC, CIC বিভিন্ন ধৰণৰ হিয়াৰিং এইড আছে। আপোনালোকক যেনেকুৱা হিয়াৰিং এইড লাগে তেনেকুৱা হিয়াৰিং এইড পাই যাব। যদি আপোনাৰ কাণেৰে শুনাত অসুবিধা হৈ আছে তেতিয়াহ'লে অতি সোনকালে ENT ডক্টৰৰ তাত আহক আৰু ENT ডক্টৰে আপোনাক চাই মেলি অডিঅ'মেট্ৰিচিয়ান বা অডিঅ'লজিষ্টৰ ওচৰত পঠাই দিব আৰু তাৰপিছত এটা টেষ্ট কৰা হ'ব। আমি অডিঅ'লজিষ্টবিলাকে এটা টেষ্ট কৰোঁ। সেই টেষ্টটো কৰাৰ পিছত আপোনাৰ কিমান হিয়াৰিং লছ আছে আমি সেইটো গম পাম আৰু সেই হিয়াৰিং লছৰ হিচাপত আপোনাক হিয়াৰিং এইড দিয়া হ'ব। এতিয়া যাওঁ প্ৰশ্নৰ মাজলৈ। প্ৰথম প্ৰশ্নটো হৈছে, মোৰ দুয়োখন কাণৰ কাৰণে হিয়াৰিং এইড লাগিবনে? উত্তৰটো হৈছে, যদি আপোনাৰ দুয়োখন কাণতে হিয়াৰিং লছ আছে তেতিয়াহ'লে আপুনি দুয়োখন কাণতে মেচিন ট্ৰাই কৰিব পাৰে, কাৰণ যেতিয়া আপুনি দুয়োখন কাণতে মেচিনটো লগাব তেতিয়া আপোনাৰ স্পীচটো বেছি ক্লিয়াৰ হ'ব আৰু কথাবিলাক বেছি স্পষ্টকৈ বুজি পাব। এতিয়া নেক্সট প্ৰশ্ন হৈছে, এই হিয়াৰিং এইডবোৰ কিমান দিন যায়? কিমান দিন যাবতো আপুনি কেনেকৈ ৰাখিছে সেইটোৰ ওপৰত বেছি ডিপেণ্ড কৰে। কিমান চাফাকৈ ৰাখিছে, টাইমমতে ছাৰ্ভিচিং কৰিছেনে নাই, টাইমমতে আপুনি কাণ চাফাকৈ ৰাখিছেনে নাই। কাৰণ যদি আপোনাৰ কাণখনো লেতেৰা থাকে তেতিয়া সেই ৱেক্সবিলাকে আপোনাৰ হিয়াৰিং এইডৰ যিটো টিপ আছে টিপটো ব্লক কৰি দিয়ে আৰু তেতিয়া আপুনি শুনা নোপোৱা হয়। সেইকাৰণে কাণখনৰ লগতে হিয়াৰিং এইডো আপুনি চাফাকৈ ৰাখিব, তেতিয়া আপোনাৰ হিয়াৰিং এইডটো বেছি দিন যাব। নৰ্মেলি এটা কাণৰ মেচিন 4-5 বছৰ যায়। 4-5 বছৰ যোৱাৰ পিছত যদি আপুনি নুশুনা হৈছে আৰু মানে যদি হিয়াৰিং লছটো আৰু বাঢ়িছে তেতিয়াহ'লে আপুনি নতুন ছুপাৰ পাৱাৰ হিয়াৰিং এইডবোৰ ট্ৰাই কৰিব পাৰে। কাৰণ যেনেকৈ চকুৰ ক্ষেত্ৰত চকুৰ পাৱাৰো বাঢ়ি গ'লে চশমাযোৰ চেঞ্জ কৰিব লাগে, ঠিক একেধৰণে যদি আপোনাৰ কাণৰ পাৱাৰো বাঢ়িছে তেতিয়াহ'লে আপুনি পাৱাৰফুল হিয়াৰিং এইড ল'ব লাগিব। নেক্সট প্ৰশ্নটো হৈছে, মোৰ কাণৰ মেচিনৰ বাবে যিখিনি খৰচ হ'ব সেই খৰচখিনি মই ইঞ্চুৰেঞ্চে কভাৰ কৰিবনে? উত্তৰটো হৈছে নকৰে। কিছুমান অৰ্গেনাইজেশ্যনে কৰে, যেনেকুৱা অইল, নেপকো, ONGC এনেকুৱা অৰ্গেনাইজেশ্যনবিলাকে আপোনাৰ হিয়াৰিং এইডৰ কাৰণে যিখিনি খৰচ হৈছিলে সেইখিনি আপুনি পাই যায়, কিন্তু বাকীবিলাকৰ পৰা আপুনি নাপায়। এতিয়া আন এটি প্ৰশ্নৰ মাজলৈ যাওঁ আৰু প্ৰশ্নটো হৈছে, মই কাণৰ মেচিন লোৱাৰ পিছত বা হিয়াৰিং এইড এটা লোৱাৰ পিছত মই আৰু বেছিকৈ নুশুনা হৈ যাম নেকি বা মোৰ হিয়াৰিং লছটো বেছি বাঢ়িব নেকি? উত্তৰটো হৈছে নহয়। যদি আপুনি হিয়াৰিং এইড এটা লয়, সেই হিয়াৰিং এইডটো পিন্ধাৰ ফলত আপোনাৰ হিয়াৰিং লছ নহয়। যদি আপোনাৰ বেলেগ কিবা বেমাৰ আছে, কিবা যদি ট্ৰিটমেণ্ট কৰি আছে নাইবা যদি বেলেগ মেডিচিনো খাই আছে, সেইবিলাকৰ কাৰণে হয়তো আপোনাৰ হ'ব পাৰে, নাইবা বয়সৰ কাৰণেও কেতিয়াবা হয়। এইখিনি কাৰণত হ'ব পাৰে। বাকী হিয়াৰিং এইডটো পিন্ধাৰ কাৰণে আপোনাৰ কোনো ধৰণৰ হিয়াৰিং লছ নহয়। হিয়াৰিং লছ হোৱাৰ লগালগ যদি আপুনি হিয়াৰিং এইডটো লগাইছে তেতিয়াহ'লে আপোনাৰ বহুতখিনি হিয়াৰিং প্ৰিজাৰ্ভ কৰিব হিয়াৰিং এইডে। এতিয়া যাওঁ তাৰ পিছৰ প্ৰশ্নলৈ আৰু প্ৰশ্নটো হৈছে, যদি মই এটা হিয়াৰিং এইড পিন্ধাৰ পিছত মোৰ ৰিঙিং, বাজিং এইবোৰ নোহোৱা হ'বনে? ৰিঙিং, বাজিং এইবোৰক আমি টিনেটাছ বুলি কওঁ। উত্তৰটো হৈছে, আজিকালি এনেকুৱা কিছুমান টেকন'লজি ওলাইছে য'ত মানে আপোনাৰ টিনেটাছটো কেঞ্চেল হয়। তেনেকুৱা হিয়াৰিং এইড যদি আপুনি পিন্ধে তেতিয়াহ'লে আপুনি ৰিঙিং, বাজিং এইবোৰ কমকৈ পাব। 100% নোহোৱা নহ'লেও আপুনি ভালেখিনি কমকৈ পাব। এতিয়াৰ প্ৰশ্নটো হৈছে, এই কাণৰ মেচিনৰ যে বেটাৰীবোৰ আছে এইবোৰ কেতিয়া চেঞ্জ কৰিব লাগে? উত্তৰটো হৈছে, এইটো ডিপেণ্ড কৰে আপুনি কেনেকুৱা ধৰণৰ মেচিন লগাইছে, কাৰণ প্ৰত্যেকটো হিয়াৰিং এইডৰ বেটাৰী লাইফটো বেলেগ বেলেগ হয়। আপুনি যদি CIC হিয়াৰিং এইড লয়, আপোনাক মই স্ক্ৰীনত দেখুৱাই দিছোঁ CIC হিয়াৰিং এইড কেনেকুৱা হয়।
আপুনি যদি এনেকুৱা মডেলৰ হিয়াৰিং এইড লয় তেতিয়াহ'লে আপোনাৰ এটা বেটাৰী 5 to 7 days যাব আপুনি যদি ITC মডেল লয় হেতু আপুনি দেখিবলৈ পাইছে স্ক্ৰিনত এনেকুৱা হিয়াৰিং এইড ললে আপোনাৰ এটা বেটাৰী 8 to 10 days যাব আৰু যদি আপুনি BT মডেল লয় BT মডেল ললে আপোনাৰ এটা বেটাৰী 12 to 15 days যাব আৰু BT যেটো আমাৰ সুপাৰ পাৱাৰ আছে সুপাৰ পাৱাৰটো লগালে আপোনাৰ এটা বেটাৰী 18 to 20 days যায় আপোনালোকক মই ভিডিওটোৰ শেষত কেইটামান হিয়াৰিং এইড দেখুৱাই দিম আৰু বেটাৰীবোৰো দেখুৱাই দিম গতিকে ভিডিওটো শেষলৈ চাই থাকিব এতিয়া নেক্সট প্ৰশ্নটো হৈছে অনলাইন হিয়াৰিং এইডবোৰ ইমান কম দামত পাই যায় কিন্তু আপোনাৰবোৰৰ ইমান দাম কিয় বহুত ডাঙৰ ডাঙৰ ইন্টাৰনেশ্যনেল কোম্পানীয়ে অনলাইন সেলটো বন্ধ কৰি দিছে ডিজিটেল হিয়াৰিং এইডৰ অনলাইন সেল তেওঁলোকে বেন কৰিছে সো যদি আপুনি অনলাইন এটা ডিজিটেল হিয়াৰিং এইড কিনে তেতিয়াহলে আপুনি তাৰ ওয়াৰেন্টি নাপায় আৰু সাৰ্ভিসিংও নাপায় মেচিনটো যেতিয়াই বেয়া হৈ যাব পাৰে আৰু আপুনি অলপ পইচা বচাবগৈ বেছিকে পইচাহে ভৰিব লাগিব পাৰে সেইকাৰণে যেতিয়া আপুনি হিয়াৰিং এইড লম বুলি ভাবে সাৰ্টিফাইড অডিওলজিষ্ট বা অডিওমেট্ৰিচিয়ানৰ পৰাহে লব আৰু তেওঁলোকৰ পৰা আপুনি ওয়াৰেন্টিৰ লগতে সাৰ্ভিসিংও পাই যাব নেক্সট প্ৰশ্নটো হৈছে মোৰ মডাৰেটলি সিভিয়াৰ হিয়াৰিং লছ আছে মই কাণৰ মেচিন লগোৱাৰ পৰিৱৰ্তে কেইদিনমান ঔষধ খাই চাব পাৰিম নেকি উত্তৰটো হৈছে যদি আপোনাৰ মডাৰেটলি সিভিয়াৰ লছ আছে আৰু এই হিয়াৰিং লছটো আপোনাৰ 56 ৰ পৰা 70 ৰ মাজত থাকে এইখিনি ডেসিবেলৰ ভিতৰত যদি আপোনাৰ হিয়াৰিং লছ আছে তেতিয়াহলে আপুনি কেইদিনমানৰ কাৰণে ডক্টৰৰ লগত কথা পাতি মেডিসিন খাই চাব পাৰে কিন্তু যদি বেছি কাম দিয়া নাই মেডিসিনে এমাহমান মেডিসিন খাই চালে তাৰ পাছত যদি কাম দিয়া নাই তেতিয়াহলে আপুনি হিয়াৰিং এইড লগাব পাৰে নেক্সট প্ৰশ্নটো হৈছে মোৰ বাইলেটাৰেল সিভিয়াৰ কন্ডাক্টিভ হিয়াৰিং লছ আছে মই এখন কাণত মেচিন লগালে হ'বনে আপোনাৰ যেহেতু সিভিয়াৰ হিয়াৰিং লছ আছে সিভিয়াৰ হিয়াৰিং লছ আমাৰ 71 ৰ পৰা 90 ডেসিবেলৰ ভিতৰত পৰে আৰু লগতে আপোনাৰ কন্ডাক্টিভ হিয়াৰিং লছ তেতিয়াহলে আপুনি একবাৰ ডক্টৰৰ লগত কথা পাতি চাব পাৰে যদি আপোনাৰ পৰ্দাত ফুটা আছে বা তেনেকুৱা যদি কিবা অসুবিধা আছে সেইখিনি পাৰ্ট ডক্টৰৰ হয় ডক্টৰে আপোনাৰ সলভ কৰিব তাৰ পিছতো যদি আপুনি শুনা নাই নুহুনা হৈ আছে তেতিয়া আপুনি হিয়াৰিং এইডটো দুয়োখন কাণৰ বাবে ট্ৰাই কৰিব পাৰে যদি আপুনি দুয়োখন কাণতে হিয়াৰিং এইড লগাই তেতিয়াহলে আপোনাৰ হিয়াৰিংটো বেলেন্স হৈ থাকিব দুয়োখন কাণেৰে সমানে শুনিব আৰু লগতে আপোনাৰ স্পিচ ক্লিয়াৰিটি বেছি হ'ব এতিয়া নেক্সট প্ৰশ্নটো হৈছে এই হিয়াৰিং এইডবোৰৰ কিমান দাম আসলতে দামটো আপোনাৰ কেনেকুৱা ধৰণৰ মেচিন লগাইছে বা কেনেকুৱা ধৰণৰ মেচিন আপুনি লব বিচাৰিছে হেতুৰ ওপৰত ডিপেন্ড কৰে এতিয়া বিভিন্ন ধৰণৰ মেচিন আছে আপোনাৰ ডিজিটেল হিয়াৰিং এইড 15000 ৰ পৰা 45000 ৰ ভিতৰত আপুনি পাই যাব আৰু তাৰ ওপৰৰ মডেলছবোৰ যেনেকৈ ৰিচাৰ্জেবল ব্লুটুথ কানেক্টিভিটি আজিকালি বহুত ভাল ভাল টেকনলজি থকা মেচিন ওলাইছে হেবোৰ যদি আপুনি লয় 45000 ৰ পৰা ষ্টাৰ্টিং হয় হেবোৰৰ আৰু 3 লাখ লৈকে যায় গতিকে আপোনাৰ বাজেট হিচাপত আপুনি আপোনাৰ পছন্দৰ হিয়াৰিং এইড লব পাৰে ভিডিওটোৰ শেষত এটা কথা মই ক'ব বিচাৰো মোৰ তাত এনেকুৱা বহুতো পেশেন্ট আহে যোনে কাণৰ মেচিন লব বিচাৰে কিন্তু মানুহে কিবা ক'ব এইবোৰ ভাবি মানে মেচিনটো নলয় আৰু এই নলুৱাৰ ফলত লছটো আপোনালোকৰে হয় কাৰণ কাণ দুখনে আমাৰ বডিটো বেলেন্স কৰে যেতিয়া আপুনি কমকে শুনিব আপোনাৰ বডিটো ইমবেলেন্স হ'ব গতিকে আপোনাৰ মূৰ ঘূৰাব পাৰে এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা আহিব পাৰে গতিকে মানুহে হাহাৰ ফলত আপোনাৰ একো লছ নহয় মই ভাবো আপুনি যদি হিয়াৰিং এইডটো নলয় তেতিয়াহে আপোনাৰ বেছি লছ হ'ব আৰু আজিকালি ইমান ধুনিয়া ইনভিজিবল মডেলছবোৰ আহিছে ব্লুটুথ কানেক্টিভিটি আহিছে গতিকে আপুনি এইবোৰ ট্ৰাই কৰি চাওক আৰু আপোনাৰ বাবে যোনটো বেষ্ট হয় হেতু হিয়াৰিং এইডে আপোনাক অডিওলজিষ্টে প্ৰভাইড কৰিব এতিয়া মই আপোনালোকক দুটামান হিয়াৰিং এইড দেখুৱাই দিও এটো হৈছে ALPS ৰ পকেট হিয়াৰিং এইড এটো বাজেট ফ্ৰেন্ডলি হয় বেছি দাম নহয় এটোৰ এটো এনেকুৱা হয় দেখিবলে এপাত তার আছে যাৰ বাইলেটাৰেল হিয়াৰিং লছ আছে মানে দুইখন কানেৰে নুহুনে তেওঁলোকে এনেকুৱা হিয়াৰিং এইড লগাব পাৰে দামটো কম 3-4 হাজাৰ মানৰ পৰা আৰম্ভ হয় আৰু আপোনাৰ এইটোৰ লগত পেন্সিল বেটাৰী থাকিব এনেকুৱা পেন্সিল বেটাৰী আৰু এই হিয়াৰিং এইডটোৰ এবছৰৰ ওয়াৰেন্টিও পাব ওয়াৰেন্টিৰ ভিতৰত যদি কিবা অসুবিধা হয় এটো অডিওমেট্ৰিচিয়ান বা অডিওলজিষ্টে আপোনাক ঠিক কৰি দিব তাৰ পিছত আহিলে এটো ৰেক সাউন্ডৰ পকেট হিয়াৰিং এইড এটো অলপ একে হয় এটোত আপোনালোকে এবছৰৰ ওয়াৰেন্টি পাব তাৰ পিছত আহিলে এটো সিমেন্সৰ বা সিগনিয়াৰ BT হিয়াৰিং এইড হয় এটো এনালগ হিয়াৰিং এইড আপোনালোকক মই খুলি দেখুৱাই আছো কিনো আছে ন বক্সৰ ভিতৰত আপুনি ইউজাৰ মেনুৱেল পাব এনেকুৱা
তাৰপিছত আহিলে ৱাৰেণ্টি কাৰ্ড এইটো 2 ইয়াৰ্ছ ৱাৰেণ্টি হয় আৰু এনেকুৱা বক্স আহে বক্সত আহে আৰু দুটা বক্স দেখিবলৈ পাইছে আপোনালোকে ইয়াত দুটা বক্স আছে এইটোৰ ভিতৰত মেচিনটো আহে আৰু এইটো হৈছে আপোনাৰ সিলিকা জেলৰ বক্স হয় আপুনি ৰাতি মেচিনটো খুলি ইয়াত থব লাগে তেতিয়া যদি কিবা মেচিনটোত মইশ্চাৰ আছে তেতিয়া হলে হেতু এবজৰ্ব হৈ যায় ইয়াতে এতিয়া মই আপোনালোকক হিয়াৰিং এইডটো দেখুৱাই আছো এইটো এনেকুৱা হয় দেখিবলৈ এইটো ইয়াৰ টিপ এইটো হৈছে 675 নম্বৰ এই বেটাৰীটো আপোনাক মই এই মাত্ৰ যোনটো হিয়াৰিং এইড দেখুৱালো হেতুৰ লগত মেচ হয় এইটো ডাঙৰ সুপাৰ পাৱাৰ হয় হেকাৰণে ডাঙৰ বেটাৰী আৰু এইটো 13 নম্বৰ হয় এইটো সৰু মেচিনৰ বাবে এতিয়া মোৰ লগত সৰু মেচিনটো নাই হেকাৰণে আপোনালোকক দেখুৱাব পৰা নাই পিছত কেতিয়াবা আকৌ ভিডিও বনালে দেখুৱাই দিম বাৰু সো এয়াই আছিল আজিৰ ভিডিও আশা কৰিছো ভিডিওটোৰ পৰা আপোনালোকৰ ডাউটছবোৰ ক্লিয়াৰ হ'ল আৰু যদি কিবা আপোনালোকৰ সুধিবলগীয়া আছে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে তাত মই এক্টিভ আছো যিকোনো স্পিচ হিয়াৰিং বা হিয়াৰিং এই সম্পৰ্কীয় কথা সুধিবলে আপোনালোকে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে আৰু ইনষ্টাগ্ৰামৰ লিংকটো মই আপোনালোকক ডেসক্ৰিপচনত দি দিছো তাত গৈ চাব পাৰিব আশা কৰিছো ভিডিওটো চাই ভাল পালে যদি ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইবও কৰিব আৰু তাৰ ওচৰতে লাগি থকা বেল আইকনটিও ক্লিক কৰি দিব যাতে মই নতুন ভিডিও আপলোড কৰিলে আপোনালোকে নটিফিকেশনবোৰ পাই থাকে অতি সোনকালে আকৌ লগ পাম আন এটি ভিডিওৰ হতে আজিলে বাই